কবিতাৰ শিৰোনাম জীৱন এক আশাবাদ। মাতৃগৰ্ভত স্থিতি লোৱাৰ দিন ধৰি তোমাৰ জন্ম, ভূমিষ্ঠ হৈ খোজ দিব পৰাৰ পৰা তোমাৰ অগ্ৰসৰ। জীৱনৰ সতে তোমাৰ ওতঃপ্ৰোত সম্পৰ্ক, তুমি জীৱনক আগুৱাই নিয়া ভিন্ন স্তৰত। বাল্যকালত নজনাটো জানিম বুলি, কৈশোৰত নিশিকাটো শিকিম বুলি, যৌৱনত নেদেখা বা নকৰাটো দেখিম আৰু কৰিম বুলি, বয়সন্ধিত জনা নজনাৰ মাজেৰে জীৱনটোক এক ৰূপ দিম বুলি। এইদৰে মৃত্যুৰ শেষ ক্ষণলৈকে তুমি বান্ধ খাই আছা জীৱনৰ সতে। পাম খাম, দিম লম, কৰিম হ'ব, এইবিলাকৰ সমষ্টিটো তুমিতো জীৱন, চালিকা শক্তি যে তুমি জীৱনৰ। তুমি বিনেতো জীৱন অসাৰ, জীৱনৰ অন্য এটি নাম হোৱা তুমি যে আশাবাদ। সেয়ে কওঁ জীৱন এক আশাবাদ। ধন্যবাদ।